নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিও আপোনালোকৰ বাবে এটা নতুন সাধু লৈ আহিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু সাধুটো শুনি কেনে পালে সেয়া কমেণ্ট বক্সত জনাই দিব। এতিয়া আহকচোন সকলোৱে সাধুটো শুনো। এখন নদীৰ কাষত এক ফেঁচাই এজোপা গছৰ খুৰুঙত বাঁহ লৈ আছিল। সেই গছৰ তলেদি এক গজেন্দ্ৰ নামেৰে হাতীয়ে সদায় পানী খাবলৈ অহা যোৱা কৰিছিল। দৈবাত এদিন ফেঁচাই বাঁহ লোৱা গছজোপা পানীত হালি পৰিল। ফেঁচাই একো উপায় নাপাই হাতীৰে সৈতে সখি বন্ধাই সেই গছডাল পোন কৰি ল'লে। সেইদিনাৰ পৰা ফেঁচা আৰু হাতী দুয়োৰে মহামিত্ৰ হ'ল। এদিন পাৰ্বতীৰ বাঘে সপোনত দেখিলে যে সি গজেন্দ্ৰ হাতীৰ মূৰটো খাইছে। স্বপ্নৰ ফলৰ কথা বাঘে মহাদেৱক সোধাত মহাদেৱে বাঘক ক'লে, স্বপ্নত দেখিছ যেতিয়া তই গজেন্দ্ৰৰ মূৰটো খাব পাৰ, যা খাগৈ। বাঘে মহাদেৱৰ কথা শুনি সেই নদীৰ কাষলৈ গৈ হাতীলৈ ৰৈ আছে। সিফালৰ পৰা হাতী পানী খাবলৈ আহিলত বাঘে হাতীক ক'লে, ককাই, আজি তোৰ মূৰটো সপোনত খাইছিলো। পিছে দিঠকতো খাব পায়নে বুলি মই মহাদেৱক সোধাত মহাদেৱে খাবলৈ মোক আজ্ঞা দিছে। এতিয়া মই তোক খাওঁ, তই কি কৰ কৰি ল বেগেতে। বাঘৰ কথা শুনি হাতীৰ মহা ভয় হ'ল আৰু সি একো নামাতি ৰৈ থাকিল। ফেঁচাই সখীয়েকৰ ভয় দেখি বাঘক ক'লে, বাৰু মহাদেৱে যদি তোমাক খাবলৈ দিছে খাবা, তাত কোনো কথা নাই। কিন্তু কথাটো সঁচানে মিছা আমি এবাৰ মহাদেৱক সুধি লওঁ। এতেকে ব'লা আমি তিনিও মহাদেৱৰ ওচৰলৈ যাওঁ। বাঘেও ফেঁচাৰ কথাত সন্মত হ'লত তিনিও মহাদেৱৰ ওচৰলৈ বুলি বাট বুলিবলৈ ধৰিলে। কিন্তু ফেঁচাই সিহঁতক পাছ পেলাই আগেয়ে গৈ মহাদেৱৰ আগত পৰি টোপনিৰ ভাও জুৰি তাৰ মূৰটো নচুৱাব ধৰিলে। মহাদেৱে ফেঁচাৰ কি হৈছে বুলি সোধাত ফেঁচাই চকমক খাই হাৰ পোৱা যেন দেখুৱাই ক'লে, প্ৰভু, মই এতিয়াই স্বপ্নত পাৰ্বতীক বিয়া কৰাইছিলো। পিছে দিঠকতো বিয়া কৰাবলৈ পাম নে নেপাম? মহাদেৱে ক'লে, স্বপ্নত পালি বুলিয়ে পাবিনে নাপাওঁ? ফেঁচাই আকৌ ক'লে, কিয়? তেনেহ'লে বাঘেনো কেনেকৈ স্বপ্নত গজেন্দ্ৰক খোৱা দেখি দিঠকত খাবলৈ আজ্ঞা পালে? কথাষাৰ শুনি মহাদেৱে নিজৰ ভুলৰ কথা বুজি পালে আৰু ফেঁচাক ক'লে, বাঘেও তেন্তে গজেন্দ্ৰক খাব নোৱাৰে। এনেতে সেই ঠাইত হাতী আৰু বাঘ আহি ওলালহি। বাঘে যে আৰু কেতিয়াও হাতীক খাবলৈ নাপায় সেই কথা শুনি বিমৰ্ষ হৈ ৰ'ল। আৰু শেষত হাতীয়ে ফেঁচাৰ সৈতে ৰং মনেৰে গুচি আহিল। ফেঁচাৰ বুদ্ধিৰ বাবে হাতীৰো প্ৰাণ ৰক্ষা পৰিল।